কৰ্তৃপক্ষই যদি গুৰুত্ব দিয়ে জুইকুৰা খুব কম দিনৰ ভিতৰতে নোৱাৰ। গতিকে নোমোৱাৰ ক্ষেত্ৰত যদি মই এতিয়া টিভিত চাই আছোঁ, এতিয়া বাহিৰৰ কোম্পানীবিলাকেও অলপ খেলেক মেলেক কৰিছে, ইমান দিনে একো কৰিব পৰা নাই। এতিয়া যদি অইল কৰ্তৃপক্ষই এই গুৰুত্ব সহকাৰে বস্তুখিনি লৈ পেলাই কাম কৰিলেহেঁতেন তেওঁলোকে নিজেই জুইকুৰা নোমোৱাব পাৰিলে। কিন্তু তেওঁলোকৰ হাতত টেকন'লজি বস্তুবিলাক থাকিলেও তাৰমানে তেওঁলোকে ব্যৱহাৰ কৰিব জনা নাই। যদি তেওঁলোকে সেই বস্তুখিনি ব্যৱহাৰ কৰিব জানিলেহেঁতেন তেতিয়া সঠিক টাইমত জুইকুৰা নোমোৱাব পাৰিলে। গতিকে তেওঁলোকৰ সেইখিনিতে অভাৱ হৈ আছে। গতিকে তেওঁলোকে যদি এই টেকন'লজি বস্তুখিনি যদি দিয়ে মই বিচৰা ধৰণে, এই জুইকুৰা নোমোৱাই দিয়াত মোক খাতিৰত বেছি দিন নালাগে। আপুনি টেকন'লজি বস্তুখিনি যদি দিয়ে মই বিচৰা ধৰণে, এই জুইকুৰা নোমোৱাই দিয়াত মোক খাতিৰত বেছি দিন নালাগে। আপুনি এনেধৰণৰ আগতে অইল ছেক্টৰত কিবা কাম কৰা কিবা অভিজ্ঞতা আছে নেকি আপোনাৰ? নাই, মই এই বিক্ৰমৰ জুইকুৰা জ্বলিছিলে, সেই জুইকুৰা জ্বলোতে যেতিয়া তাৰমানে আমেৰিকাৰ পৰা বেলেগ বেলেগ হেৰি আনিবলৈ বিচাৰিছিলে বা হেৰি কৰিছিলে, টাইমটো বহুত গৈছিলে আৰু পইচাও তাৰমানে ONGCৰ বহুত কৰোৰ টকা তাৰমানে গৈছে। তেতিয়া তাৰমানে কি হয়, মই এই বিষয়ে চিন্তা কৰি পেলাই প্ৰায় 7-8 দিন মান টোপনি ক্ষতি কৰিলে। তেতিয়াৰ পৰা তাৰমানে মই এই বস্তুটো চাই আছোঁ, কিন্তু এতিয়া মই ভাবোঁ তাৰমানে এই জুইকুৰাটো মই পাৰিম, তাৰমানে দিগদাৰ নহ'ব। আপুনি বাগজানৰ যিকুৱা জুই, সেইকুৱা জুই মানে নোমোৱাৰ ক্ষেত্ৰত আপুনি কিবা আৰ্হি প্ৰস্তুত কৰিছিলে এতিয়ালৈকে? আৰ্হিটো মোৰ প্ৰস্তুত কৰি থৈছোঁ মই মানে সেইটো তাৰমানে মই হেৰি কৰি দিব নোৱাৰোঁ, তাৰমানে আৰ্হিটো মানে আনক দি দিব নোৱাৰোঁ। আপুনি মানে এতিয়া 100% নিশ্চিত আপোনাৰ আৰ্হি মতে গ'লে বাগজানৰ এই জুইকুৰা নোমাব? নোমাব। আপুনি দাবী কৰিব নেকি? মোৰ মতে তাৰমানে দাবী কৰিবলৈতো নায়েই, তাৰমানে যিহেতু মোৰ বিশ্বাসেই তাৰমানে জুইকুৰা নোমাবই তাৰমানে।